এয়া আমাৰ গাঁৱৰ বোৱাৰী বিহুতেই নাচাখিনি ভিডিঅ' কৰিবলৈ নহ'লে সেয়া এতিয়া সময়তহে অকণ ভিডিঅ' কৰা হ'ল। আৰু আমি মানে বাৰ্থডে মাতিব গৈছিলোঁ যে তেতিয়া মানে বিহু কৰি আছিলে, আমি ৰখি চালোঁ অকণমান। তাৰপিছত গৃহস্থক আশীৰ্বাদ কৰিছে। এয়া পেহীহঁতৰ ঘৰলৈ আহিছোঁ বাৰ্থডে মাতিবলৈ। এয়া আমাৰ পেহী মানে গাঁৱতে বিয়া হৈছে, পেহীহঁতৰ ঘৰলৈ আহিছোঁ। এয়া আমাক চাহ দিছে, চাহ খাব লৈছোঁ। আৰু এয়া আমি তিনিজনী গৈ মচুন্দৰী তুলিলোঁ পেহীহঁতৰ বাৰীৰ পৰা, মচুন্দৰী তুলি ল'লোঁ। এয়া ঘৰলৈ উভতি গৈ আছোঁ, মানুহ মাতো কিনি কিছুমান ভিডিঅ' কৰা নহ'ল, অকণমান অসুবিধা হয় মানে বেয়া লাগে আৰু মানুহৰ আগত। এয়া গধূলি হৈ গৈছে, দেৰি হৈছে বুলি এনেকুৱা খৰখেদাকৈ আহিছোঁ নহয়। বুকচা বান্ধি লৈছে একেবাৰে। আজি ভিডিঅ'টো ইমানেই দেই, ভাল লাগিলে লাইক কৰি দিব।